আজি এই ভিডিঅ'টোত আলোচনা কৰিম তিনিটা চৰকাৰী আঁচনিৰ বিষয়ে। এই আঁচনিকেইটা আপুনি কেনেকৈ লাভ কৰিব আৰু আপোনাৰ হাতত কি কি নথিপত্ৰ থাকিব লাগিব আৰু আপুনি আবেদন কেনেকৈ কৰিব, আজিৰ এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ইয়াৰে প্ৰথম আঁচনিটো হৈছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম। এই আঁচনিটোৰ জৰিয়তে আপুনি 20,000 টকা এটা তৎকালীন সাহায্য লাভ কৰিব। এই 20,000 টকাটো আপুনি কেনেকৈ লাভ কৰিব, আপোনাৰ কি যোগ্যতা থাকিব লাগিব। এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ কোনো ব্যক্তি মৃত্যু হ'লে সেই পৰিয়ালক 20,000 টকাৰ সাহায্য প্ৰদান কৰিব। ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি লাগিব? প্ৰথমতে আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব। তাৰপিছত আবেদনকাৰী পৰিয়ালটো BPL সীমাৰেখাৰ তলৰ হ'ব লাগিব। আবেদনকাৰী পৰিয়ালটোৰ প্ৰাথমিক পোহপাল দিয়া ব্যক্তিজনৰ যদি মৃত্যু হয় তেনে ক্ষেত্ৰত এই সুবিধা লাভ কৰিব। মৃত ব্যক্তিজন 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদনৰ প্ৰক্ৰিয়া আপুনি অফলাইন যোগে আপুনি আবেদন কৰিব লাগিব। এই আঁচনিৰ সুবিধা ল'বলৈ আপুনি মৃত ব্যক্তিজনৰ মৃত্যুৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ আৰু BPL কাৰ্ড, ৰেচন কাৰ্ড আৰু সদস্যসকলৰ ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড থাকিব লাগিব। এই আঁচনিৰ বাবে আপুনি আবেদন কৰিবলৈ হ'লে আবেদনৰ প্ৰপত্ৰখন জিলা সমাজ কল্যাণ বিষয়াক হাতত জমা দিলেই আপুনি 20,000 টকা এটা এককালীন সাহায্য লাভ কৰিব। ইয়াৰ পিছৰ আঁচনিখন হৈছে ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন স্কিম। এই আঁচনিখনৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব? ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন স্কিমখন লাভ কৰিবলৈ আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব আৰু আপোনাৰ হাতত কি নথিপত্ৰ থাকিব লাগিব, আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম। আপুনি যদি এই আঁচনিখনৰ সুবিধা লাভ কৰে তেনে ক্ষেত্ৰত আপুনি প্ৰতি মাহে 300ৰ পৰা 500 টকাকৈ লাভ কৰিব। 40 বছৰৰ পৰা 79 বছৰৰ ভিতৰৰ বিধৱা মহিলাই লাভ কৰিব 300 টকাকৈ আৰু 80 বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলে লাভ কৰিব 500 টকাকৈ। আবেদনকাৰীৰ বয়স 40ৰ পৰা 79 বছৰ বয়স হ'ব লাগিব। আবেদনকাৰী মহিলাজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব। এই আঁচনিৰ বাবে আপুনি আবেদন কৰিবলৈ হ'লে নথিপত্ৰ কি লাগিব? নথিপত্ৰ যিটো অপশ্যন আছে ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব দেখা পাইছে আপুনি স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ, BPL কাৰ্ড থাকিব লাগিব আৰু অন্য নথিপত্ৰ থাকিলেই আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অনলাইনত যদি আপুনি আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি উমাং পৰ্টেলত গৈ আবেদন কৰি ল'ব পাৰিব, নাইবা আপুনি অফলাইনত আবেদন কৰিলে গাঁও পঞ্চায়ত নাইবা ব্লক অফিচত গৈ আবেদনখন দাখিল কৰিব পাৰিব। 3 নম্বৰ আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এই আঁচনিটোৰ লাভ অতি সহজতে ল'ব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা যি অপশ্যনটো আছে ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি দেখা পাইছে ইয়াত বহুকেইটা অপশ্যন আছে। ইয়াতে আপুনি দেখা পাব বেনিফিট আৰু এলিজিবিলিটি, ডকুমেণ্ট কি কি লাগিব সেই সকলো বিষয় এই ৱেবছাইটটোত দিয়া আছে। আপুনি যেতিয়া বেনিফিট অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপুনি দেখা পাইছে 1,20,000 পৰা 1,30,000 টকাৰ ভিতৰত আপোনাক চৰকাৰী ঘৰ প্ৰদান কৰিব। আপোনাৰ কি যোগ্যতা থাকিলে এই চৰকাৰী ঘৰৰ আঁচনি লাভ কৰিব? আশ্ৰয় নথকা ব্যক্তিসকলে এই ঘৰৰ সুবিধা লাভ কৰিব। দান বৰঙণিৰে জীয়াই থকা দুখীয়া পৰিয়ালেহে এই ঘৰৰ সুবিধা লাভ কৰিব। BPL পৰিয়ালেহে এই ঘৰৰ সুবিধা লাভ কৰিব। আপুনি এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাৰ হাতত কি নথিপত্ৰ লাগিব চাওঁ আহক। এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনাৰ হাতত আধাৰ কাৰ্ড এখন থাকিব লাগিব, জব কাৰ্ড থাকিব লাগিব, বেংক একাউণ্টৰ ফটোকপি থাকিব লাগিব, স্বচ্ছ ভাৰত মিছনৰ যি SBM নাম্বাৰ সেইটো থাকিব লাগিব, হিতাধিকাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পকী ঘৰ থাকিব নালাগিব আৰু যদি থাকে তেনে ক্ষেত্ৰত আপুনি শপতনামা এখন দিব লাগিব। এই আঁচনিকেইটাৰ বাবে আপুনি আবেদন কৰিবলৈ প্ৰথমতে মোবাইল ফোন নাইবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব myscheme.gov.in। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। প্ৰথমতে আপুনি যিটো লিংক দেখা পাইছে এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত দেখা পাইছে টোটেল স্কিম, চেণ্ট্ৰেল স্কিম, ষ্টেট স্কিম। আপুনি চেণ্ট্ৰেল স্কিম যিটো অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। আপুনি ইয়াত দেখা পাইছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিছে। অলপ আগতে কৈ অহা যিকেইটা আঁচনিৰ বিষয়ে মই কৈছিলোঁ সেই সকলোকেইটা আঁচনি এই পেজটোত আছে। আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াতে আপুনি এটা এটাকৈ বিচাৰি ওলাই ল'ব পাৰিব। এই আঁচনিকেইটা আপুনি কেনেকৈ আবেদন কৰিব যদি জানিব লগা থাকে তেনে ক্ষেত্ৰত আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি, আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিলে তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ।